Hi guys, welcome back to my channel Raভাৰাম সিং ব্লগ। আজি অন্য এটা ভিডিঅ' লৈ মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো হ'ব মান সুকীয়া, যি আমাৰ বিশ্বনাথ জিলা কাৰাগাৰৰ আমাৰ জামাদাৰ আছিল তেখেত আজি যাব তেজপুৰলৈ ট্ৰেন্সফাৰ হৈছে। বাইদেউক আমি কোনো আপত্তি নাথাকে। বাইদেউ ৰুমটো এবাৰ চাই লোৱা, চাই লৈ পেলাই গোটেইখিনি অকণমান কি ক'ম আৰু, এটা থাকি ভালেই লাগিছিল, এইখিনিয়ে ক'বলগীয়া মোৰ চাকৰি জীৱন এয়ে আৰু। এইফালে আমাৰ ওচৰত আছে জামাদাৰ হুজুৰ। এয়া মোৰ বিশ্বনাথ চাৰিআলিৰ পৰা এতিয়া তেজপুৰ মিছ কৰি আছোঁ বুলি ক'বা। গতিকে আমি গৈ আছোঁ এতিয়া, যাতে ভালে ভালে থাকোঁ। এয়া আৰু আমাৰ জীৱন এনেকুৱাই, চাকৰি জীৱন এই ৰাতিপুৱা শুই উঠিয়ে বিটিং বন্ধা। হয়, ঠিক আছে বাৰু। অসমত মই দেখাবলৈ প্ৰয়াস কৰিছোঁ কেনেকৈ যি সামগ্ৰীবিলাক গাড়ীত উঠাই আছে। এইফালে পাণ ৰুইছিলে কি সুন্দৰকৈ, এতিয়া দাঙি ধুনীয়াকৈ ৰোপণ কৰিছিলে। এতিয়া হুজুৰ কিবা ক'ব? কি ক'ম আৰু, আমাৰ চাকৰি জীৱন এনেকুৱা, আৰু কেতিয়া ট্ৰেন্সফাৰ হয় ঠিকনা নাই। হয় হয়, গতিকে এইটো সকলো যাব। খুব সুন্দৰকৈ বিতংভাৱে জনাইছে আমাৰ হুজুৰে। এইবিলাক সা সামগ্ৰীবিলাক গাড়ীত উঠাই আছে সুন্দৰকৈ। চাকৰি লাইফ এয়ে আৰু কি কৰিবা আৰু। ইয়াতে এইটো আছিলে বাসগৃহ আমাৰ কলিতা হুজুৰৰ। ইয়াত দন যাব এতিয়া তেজপুৰলৈ। ইয়াৰ ৰীমা আৰু কংকু ভাই, লগ পাম আৰু কেতিয়াবা। ঠিক আছে বাৰু। হয় হয়, কেতিয়াবা গ'লে লগ পাম আৰু। এইবিলাক এনেকৈ আছে, তাতে পিছত কোনেও মোক একো ক'ব নোৱাৰে বুলি দেই। মোৰ লাগতিয়ালখিনিহে মই লৈছোঁ। ঠিক আছে বাৰু। মোৰ নিজাববীয়াখিনিয়ে লৈছোঁ মই, বাকীখিনি এনেকৈ আছে দেই। এখন বিচনা চৰকাৰী, এখন ইয়াতে থ'লোঁ। নিজাখিনি টিকেট আছে, আৰু ফেন মোৰ নিজৰ আছিলে, নিজৰ ফেনখিনি মই তুলি দিছোঁ। আৰু ইয়াত কিমান বছৰ থাকিলে? আমি ইয়াত 2.5 বছৰ থাকিলোঁ। 2.5 বছৰ থাকিলোঁ। আমি ৰবীন্দ্ৰ নিধি ছাৰক বহুত ভাল পাইছিলোঁ, তেখেতক, আৰু সকলোখিনিয়ে ভাল। নতুনকৈ আহিল, তেখেতৰ লগত ইমান কথা বতৰা পাতি নাপালোঁ, তথাপিও বেলেগ অংশতে সুধিছোঁ, ভালেই। সকলো কাৰাবাসী ভালে থাকক, ইয়াৰ পৰা। ঠিক আছে। বাইদেউহঁতক মই 2 বছৰে লগ পালোঁ, খুব ভাল আছিলে, মৰমো কৰিছিলে। কি কৰিবা আৰু, চাকৰি জীৱন এই আৰু। আজি ইয়াত খালি সেনেকৈ আছিলে। ইয়াতে জ্বলাইছিলে, চৌকা আছিলে, খুব সুন্দৰ। ৰুমটো চাফা কৰিবলৈ জেগা নথলেও জেগাহে হয়, ঝাৰু মাথাটো কিবা হৈছে, ঝাৰু নাই। এইটো কিবা ক'ব? বাইদেউহঁতে যাব ওলাইছে, কিবা ক'ব? ইমান দিন আছিলে একেলগে, ভাল লাগিছিলে, এতিয়া যাব ওলাইছে, বেয়া লাগিছে। মানে আকৌ লগ পাওঁ, উপায় নাই, কোৱাৰ্টাৰত থাকিলে যাবই লাগিব। এইবিলাক হ'ল ফুলৰ টাব, খুব সুন্দৰকৈ সজাই পৰাই ৰাখিছিলে। এতিয়া ইয়াৰ পৰাই লৈ গৈ আকৌ তেজপুৰত স্থাপন কৰিব। এই আৰু কি ক'বা।
এতিয়া আকৌ তেজপুৰলৈ লৈ গৈ এইখিনি ফিটিং কৰিব লাগিব চাকৰি দিব